আজি কঁঠালৰ জুচ বনাম, তাৰ কাৰণে এয়া কঁঠাল লৈ লৈছোঁ। এয়া ফাৰ্ষ্ট এই গুটিখিনি এনেদৰে উলিয়াই ল'লোঁ। এয়া গুটিখিনি উলিয়াই ল'লোঁ আৰু এতিয়া মই এটা মিক্সি জাৰত এইখিনি দি ল'ম। যিহেতু ইয়াৰ মই জুচ বনাম সেইকাৰণে গোটেইখিনি মই মিক্সি জাৰটোত দি ল'ম। ইয়াত এতিয়া মই দিম চেনি। বহুত বেছি যদি কঁঠালটো মিঠা হয় তেতিয়া চেনি নিদিলেও হয়। আৰু ইয়াত মই এতিয়া যিমানটো মিঠা খাম, যিহেতু কঁঠালটো অলপ সোৱাদটো কম আছিল সেইকাৰণে মই 2 চামুচ দিছোঁ। নহ'লে বাচ্ছাই নাখাব যে, সেইকাৰণে মই মিঠাটো হ'বৰ কাৰণে 2 চামুচ দিছোঁ। আৰু এয়া গাখীৰ দিলোঁ। গাখীৰটো যিমান প্ৰয়োজন, যদি পাতলাকৈ বেছিকৈ খাব বিচাৰে তেনেহ'লে অলপ বেছি দিব। আৰু এয়া কাজু দিলোঁ। আৰু এতিয়া মই একদম মিহি পেষ্ট এটা বনাই ল'ম। যিহেতু জুচটো মিহি হ'লেহে খাই ভাল লাগিব, সেইকাৰণে এয়া মই এইখিনি বনাই ল'লোঁ। একদম স্মুথ হৈছে, দেখিছে নহয় আপোনালোকে। এয়া চাওক, যিসকলে কঁঠাল খাই বেয়া পায় সেইসকলেও কিন্তু এনেদৰে বনাই খাবলৈ মন কৰিব। গতিকে আপোনাৰ বাচ্ছাকো এনেদৰে দি চাবচোন। যিহেতু বতৰৰ ফল খাব লাগে সকলোৱে, যিমান যিয়ে নহওক বতৰৰ ফল এবাৰ হ'লেও খাব লাগে। গতিকে এনেদৰে যদি দিয়ে গমেই নাপাব যে কঁঠালৰ জুচ, গতিকে তেতিয়া খাবলৈ মন কৰিব। গতিকে আগতে যদি বনোৱা নাই এনেদৰে বনাই নিজেও খাব আৰু নিজৰ ল'ৰা ছোৱালীকো খুৱাব পাৰিব। এয়া চাওকচোন, এয়া মোৰ জুচ, কঁঠালৰ জুচ ৰেডি হৈ গ'ল। আৰু কেনেকুৱা পালে ভিডিঅ'টো জনাব। যদি ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰিব। তেন্তে আজিলৈ আমি বাই বাই।